নমস্কাৰ দৰ্শক সকল, স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ এটা আন এটা ৰেচিপি, আৰু সেইটো হৈছে কণী বনাম ওলকবি ফুলকবিৰে। লগত থাকিব বিলাহী, আলু। গতিকে এইখিনি যোগাৰ পাতি লোৱা হৈছে, দাদা লৈ আহিছিল। ইয়াৰ পৰা মই এইটো ফুলকবি আৰু কেইটামান ওলকবি বাকলি এৰাই তাক ভালদৰে বইল কৰি ল'ম। লগতে তাক মই আলু দিম। এইখিনি বইল এইটো কাৰণে কৰিব লাগে, নহ'লে তাক আমাক ডাইৰেক্ট খাই দিলে কি হয়, গেছ হয় বুলি আমি ধাৰণা এটা আছে। সেই গতিকে আমি তাক বইল কৰি লোৱাটো উচিত, বেমাৰ নহয়। বইল কৰোঁতে এটা কথা সাৱধান হ'ব যে আপোনালোকে ফুলকবিটো ডাঙৰ ডাঙৰকৈ ল'ব আৰু লগতে গোটেইখিনি বইল নিদিব। ইয়াতে লৈছোঁ আদা, নহৰু, জলকীয়া, বইল কণী, ধনিয়া পাত আৰু পিঁয়াজ। এইখিনি ৰেডি কৰি লোৱা হৈ গ'ল। আৰু এইখিনি আছিলে ফুলকবি, তাক মই উঠাই থৈছোঁ। আৰু দেখিছে কিমান ডাঙৰ ডাঙৰ পিচ কৰি লৈছোঁ। এতিয়া বাকীখিনি আলু আৰু ফুলকবি বইল হৈ আছে। আৰু আনফালে মই আদা নহৰু পেষ্টটো ৰেডি কৰি লৈছোঁ, বিলাহীও কাটি লৈছোঁ। তাৰপিছত সকলোখিনি বস্তু ৰেডি হৈয়ে গৈছে মোৰ। কেৰাহীটো বহাই দিছোঁ। তাতে প্ৰথমতে যিখিনি কণী মই বইল কৰি থৈছিলোঁ সেইখিনি অলপ ফ্ৰাই কৰি ল'ম। আৰু যদি কিছুমানে বইল কণী খাই ভাল পায়, এনেকৈ ফ্ৰাই কৰিলে ভাল নাপায়, তেতিয়াহ'লে তেওঁলোকে তেনেকৈ দিব পাৰে নিজৰ পচন্দ অনুসৰি। কিন্তু মই এনেকৈ ফ্ৰাই কৰি লৈছোঁ। ফুলকবি, ওলকবি আৰু আলু এইটো খাবলৈ খুব টেষ্টি হয় মিলাই পেলাই। বহুতে চাগে খাইছে, বহুতে চাগে খোৱাও নাই। গতিকে যিসকলে খাইছে তেওঁলোকেতো গমেই পাইছে কিমান টেষ্টি খাবলৈ। আৰু যিসকলে খোৱা নাই এবাৰ ট্ৰাই কৰি চাব, খুব টেষ্টি হয় খাবলৈ। আৰু যিহেতু ওলকবিটোৰ নিজা এটা সোৱাদ নাথাকে, আমি যেনেকৈ খাওঁ তাক তেনেকৈ খাবলৈ ভাল লাগে। আমি এতিয়া এনেকৈ কথা পাতি থাকোঁতে মোৰ কণীখিনি ফ্ৰাই হৈ গ'ল। এটা কেৰাহীতে মই চম্ভাৰ দিয়া ষ্টাৰ্ট কৰিম। ইয়াতে যিহেতু গোটেইখিনি বস্তু বইল হৈয়ে আছে, চেনি দিছোঁ আধা চামুচ, আৰু যিখিনি পেষ্ট আছিলে আদা নহৰু জলকীয়া সেইখিনি মই এতিয়া ইয়াতে দি দিম। আদা নহৰু পেষ্টখিনি দিয়াৰ পিছত কিছু সময় তাক লৰাই থাকিম, যেতিয়ালৈকে সি মিক্স হৈ নাযায় তেলত। তাৰ কিছু সময়ৰ পিছত যিখিনি বিলাহী কাটি থৈ দিছিলোঁ সেই বিলাহীখিনিও দি দিম। এনেদৰে বিলাহীখিনি দি দিয়াৰ পিছত তাতে মই হালধি এচামুচ, জিৰাৰ গুড়ি এচামুচ, এইখিনিয়ে মছলা ব্যৱহাৰ কৰিছোঁ। আৰু বেছি মছলা ব্যৱহাৰ কৰা নাই। আপোনালোকে যদি বিচাৰে জালুকৰ গুড়ি, ধনিয়া গুড়ি দিব পাৰে, কাশ্মীৰী মিৰ্চ। কিন্তু মই একেবাৰে চিম্পলকৈ বনাইছোঁ। আৰু এইখিনি এতিয়া ভালদৰে লৰাই থাকি তাতে কিছু অলপ জাষ্ট পৰিমাণৰ, প্ৰায় মই 4 চামুচমানৰ ডাঙৰ চামুচত কৰি পানী দিছোঁ। আৰু সেইখিনি ভালদৰে মিক্স হ'বলৈ কিছু সময় গেছত থৈ দিম। যেতিয়া মোৰ এই পানীখিনি শুহি যাব, তেতিয়া কি হ'ব, এই গ্ৰেভিটোৰ ওপৰত এটা তেল উপঙি আহিব। আৰু এই দেখিছে আহিছে। এতিয়া মই ইয়াতে যিটো আলু আৰু ওলকবি আছিলে সেইখিনি দি দিম। মই ফুলকবিখিনি লগতে দিয়া নাই, কিয়নো আলু আৰু ফুলকবিখিনি যেতিয়া মিক্স হ'ব, যদি মই ফুলকবিখিনিও দি দিওঁ তেতিয়া সি ভাঙি যাব পাৰে। সেই গতিকে আগতে ওলকবি আলু দি পেলাই তাক মিক্স কৰি ল'ম। কিছু সময় পিছতহে মই ফুলকবিখিনি দি দিম। গতিকে আপোনালোকেও লক্ষ্য ৰাখিব, নহ'লে কেতিয়াবা কি হ'ব পাৰে যে ফুলকবিটো দুখৰকৈ খাম বুলি ভাবি আছিলোঁ, কিন্তু কি হয় চব্জিখনত দিওঁতে বস্তুবোৰ গুড়া হৈ যায় বা ভাঙি যায়। গতিকে এনেদৰে দিয়াৰ পিছত মই এটা ভালদৰে মিক্স হ'বলৈ দিম। এখন চব্জি বনাবলৈ একেবাৰে সহজ হয়। চাপ'জ আপোনালোকৰ আলহী আহিছে বা কণী খাবলৈ মন গৈছে, বহুতে আলু খাব নোৱাৰে, চুগাৰ থকা পেচেণ্টে, তেতিয়া তেওঁলোকে এনেকৈ আলুটো এভইড কৰি পেলাই ফুলকবি ওলকবি দিও বনাব পাৰে। মানে সুন্দৰ লাগে, এটা বৰ ধুনীয়া ৰেচিপি হয়। আপোনালোকেও ট্ৰাই কৰি চাব। এতিয়া ফুলকবিখিনি দি দিছোঁ, আপোনালোকে দেখিছে কি ধুনীয়া হৈছে দেখিবলৈ। এতিয়া সকলোখিনি মিক্স কৰিম, একেবাৰে ইজি হয়। এতিয়া মই ইয়াতে পৰিমাণ অনুযায়ী নিমখ দিম। আৰু প্ৰায় মোৰ এইখিনি ভাজি লোৱা হৈয়ে গৈছে। আৰু যিহেতু গোটেইখিনি বস্তু মোৰ মিক্স হৈয়ে গ'ল, ইয়াৰ কিছু সময় পিছতে মই গৰম পানী কৰি থৈ দিছিলোঁ। গৰম পানী দিলে তাৰ সোৱাদটো বাঢ়ি যায়। গতিকে আপোনালোকে যদি পাৰে গৰম পানী ব্যৱহাৰ কৰিব। আৰু পানীৰ পৰিমাণটো আপোনালোকে নিজৰ ইচ্ছা অনুসৰি দিব।
আপোনালোকৰ ডিপেণ্ড কৰিব কিমানখিনি পানীৰ প্ৰয়োজন আছে আপোনালোকৰ। পানীখিনি দিয়াৰ পিছত তাক ভালদৰে উতলিব দিম আৰু জুই ফ্লেমটো মই এতিয়া একেবাৰে হাইত থৈছোঁ। এয়া দেখিছে উতলি আহিছে আৰু কালাৰটো কি ধুনীয়া দেখিবলৈ হৈছে, লগতে এটা কলা চামনি পৰি গৈছে ছাইডৰ ফালে। গতিকে আপোনালোকে এনেকৈ ট্ৰাই কৰিব। আমি দেখিছে বেছি মছলা ব্যৱহাৰ কৰা নাই ইয়াতে, যিখিনি সচৰাচৰ আমাৰ ঘৰত থাকে সেইখিনি বস্তু ব্যৱহাৰ কৰিছোঁ মই। এতিয়া কণীখিনি দি দিম, দি তাক ভালদৰে লৰাই থাকিম আৰু কিছু সময় এটা গেছতে মই উতলিব দিম। এতিয়া মোৰ এইখিনি হৈ গ'ল। কেঁচা ধনিয়া পাতখিনি যে আছিলে কাটি লৈছোঁ, দি ইয়াতে ওপৰত দি দিছোঁ। দি তাৰ এতিয়া মই গেছটো বন্ধ কৰি দিম। এয়া দেখিছে মোৰ ফুলকবি, ওলকবি, আলুৰে কণীৰ জোলখন হৈ গ'ল। এতিয়া মই আৰু এটা পাত্ৰত তাক ছাৰ্ভ কৰিছোঁ। আচলতে মই চব্জিখিনি খাম গৰম গৰম ভাতেৰে, গতিকে আপোনালোকেও এইটো বনাই পেলাই ৰুটি, পৰঠা বা যিকোনো বস্তুৰে খাব পাৰে, খাবলৈ খুব টেষ্টি হয়। গতিকে দৰ্শকসকল আজিৰ কাৰণে এৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু যদি কোনোবা মোৰ চেনেললৈকে নতুনকৈ আহিছে, তেওঁলোকে মোৰ নতুনকৈ ভিডিঅ'বোৰ চোৱা ষ্টাৰ্ট কৰিছে, তেতিয়াহ'লে আপোনালোকে মোৰ বেল আইকনটো বজাই দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি এটা কমেণ্ট দিবৰ কাৰণে নাপাহৰিব। গতিকে তেতিয়াহ'লে মই আজিলৈকে এৰিছোঁ। পুনৰবাৰ লগ পাম আন এটা ৰেচিপিৰ সৈতে। নমস্কাৰ।